party, come move around like নমস্কাৰ বন্ধুসকল আপোনালোকক ডিকে আসাম ব্লগ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আজি আমি এটা এমাজনত বাঁহী অৰ্ডাৰ কৰিছিলোঁ সেই বাঁহীটো আজি আনবক্সিং কৰিব লৈছোঁ আপোনালোকক সেই আনবক্সিং কৰা গোটেই প্ৰক্ৰিয়াটো আপোনালোকক দেখাই দিম বাঁহীটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব বুলি আশা ৰাখিছোঁ আৰু গোটেই ভিডিঅ'টো চাব বুলি আশা ৰাখিছোঁ লগতে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ওচৰতে থকা বেল একাউণ্টটো দবাবলৈ নাপাহৰিব ধন্যবাদ ঠিক আছে বাঁহটো ন টেনচন ইনষ্ট্ৰুমেণ্ট খুলি চাওঁ লাহে ধীৰে কেনেকুৱা আছে ভিতৰখন হেল্ল' ধুনীয়া পেকিং কৰিছে পেকিংটো খুলি চাওঁ বন্ধুসকল ঠিকে আছে এইটো খুলি চাওঁ ওপৰৰ কভাৰটো ঠিকে আছে অৰিজিনেল তোমাৰ মানে চব ফালৰ পৰা ঠিক আছে সেইটো বেকাৰ নহয় বাৰু চব ঠিকে আছে আগত এটা বাঁহী অৰ্ডাৰ দিছিলোঁ আনবক্সিং কৰোঁতে বহুত বেকাৰ ওলাইছে কিন্তু এইবাৰ ঠিকেই ওলাইছে এইটো বাঁহী ঠিকে আছে ভিতৰত এডাল পাইপ আহিছে এডালত মানে বহুত ছেফ হৈ আহিছে বাঁহীটো এডাল থকাৰ কাৰণে আৰু বেগটো ঠিকে আছে এডাল ফিটা আছে ক'ৰবাত যাওঁ বুলি ক'লে তুমি লৈ যাব পৰা হয় হাতত তাৰপিছত বাঁহীটো অলপ